নতুন এটা ৰাতিপুৱা আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। চাইছেনে ৰাতিপুৱা আৰমানৰ মন গৈছে চিঞৰি খাবৰ কাৰণে। মই পটককৈ বনাই দিছোঁ কাৰণ সি নিজেই পঢ়িব বহিছিলে। মই কোৱা নাই, সি নিজেই বহিছে, সেইটোৱে ভাল লাগিলে, সেইকাৰণে মই পটককৈ তাক চিঞৰি বনাই আনি দিছোঁ। ৰাতিপুৱা আমাৰ ইয়াৰ কি খাব মন গৈছে জানেনে? মুৰ্গী মাংস আনি থৈছিলে, কয় সেইখিনি বনোৱা আৰু ৰুটি বনোৱা। তাৰপিছত মই লাগি গ'লোঁ, এয়া চাওক, আৰু এক্সট্ৰাকৈ সৰু সৰুকৈ এইকেইটা আৰমানৰ কাৰণে এনেকুৱাকৈ পকৰি বনাই দিলোঁ তাক। আৰু এয়া চাওক, মই চব্জি বহাই দিলোঁ, কুকুৰা মছলাখিনি ভালকৈ ফ্ৰাই হোৱাৰ পিছত ধুই থোৱা মাংসখিনি এনেকুৱাকৈ দি দিলোঁ। আজি আৰু গোটা চিকেন নবনালোঁ, আজি এনেকুৱাই খাম বুলি। আজি কি কৰিলোঁ জানেনে? মছলাকেইটা চব নিজে মানে সৰু সৰুকৈ কাটি আদা নহৰু তাৰপিছত পিঁয়াজ চব সৰু সৰুকৈ কাটি বনাইছোঁ, পেষ্ট কৰা নাই। আজি আমাৰ ই কৈছিলে এনেকুৱাই খাব, এনেকুৱা সোৱাদ লাগে হেনো। এয়া প্ৰায় হৈয়ে গ'ল মাংস, লোকেল চিকেন প্ৰায় ৰেডি হ'লে। এয়া চাওক, ৰুটিত বাটাৰ লগাই বনাই আছোঁ। আৰু মাজতে ভাবিলোঁ আৰমানহঁতে কি কৰি আছে, তাৰপিছত গৈ মেলি চাওঁ, সিহঁতি মানে খেলি আছে। কাৰণ অকল বনাই থাকিলেও নহ'ব, ল'ৰা ছোৱালী থকাসকলে গম পাব। অলপ দেৰি সিহঁতক ধ্যান নিদিলে মানে কোনফালে যায়, কি কৰে, কোনে কাক মাৰে, মানে উপায় নাই আৰু। এয়া চাওক, সিহঁতি পাৰ্টনাৰ আহি গ'ল, ৰাতিপুৱা খেলি আছে। আৰু আমাৰ মহাশয় চাওক, যি হওক সি গেম খেলিয়ে থাকিব আৰু মোৰ কাম মই কৰি আছোঁ। এয়া গৰম পানী বহাই দিছোঁ আৰমানক গা ধুৱাম বুলি, আৰু ই কৈ আছিলে এনেকুৱাকৈ গজালি ওলোৱা চানাবুট খাব বুলি। মাজতে ভাবিলোঁ আৰমানক কেইটামান অৰেলি কুৱেশ্যন সুধিলোঁ। এয়া চাওক, সি কৈ আছে, যি সুধি আছোঁ। তাৰপিছত আৰু কি আছিলে? নাগালেণ্ডৰ কেপিটেল গুড, মণিপুৰৰ কেপিটেল গুড, তাৰপিছত মিজোৰামৰ কেপিটেল গুড, ত্ৰিপুৰাৰ কেপিটেল গুড, টিমৰ কেপিটেল কি হয়? গেংটক। আকৌ এইটো কি হয়? এইটো কি টি-চাৰ্ট হয়তো? টম এণ্ড জেৰী? কোনে লৈ দিছে টম এণ্ড জেৰী তোমাক টি-চাৰ্টটো? মামী লৈ দিছে। বিয়াৰ পিছত ল'ৰাবোৰে চাইছে ন, অলপো টেনশ্যন নাই, মজাকৈ গেম খেলি আছে। মই এইফালে বনাবও লাগে, ল'ৰাটোকো চাব লাগে, গা পা ধুৱাই আছে, চব কাম মোৰেই। ল'ৰা হোৱা হ'লেই ভাল আছিলে। এয়া চাওক, আৰমানে মোক লটকি আছে, মনটো বেয়া, তাক পূজাত কিয় লৈ নগ'ল বুলি। পাপাৰ লগত তাৰ খং মানে পুৰা। এয়া চাওক, মই গা ধোৱাৰ আগত তাৰপিছত ফ্ৰেছ হৈ আহিলোঁ। এয়া হাই বুলি কৈছোঁ। তাৰপিছত এয়া ৰুটি দিলোঁ, আৰমানৰ কাৰণে চেনি ৰুটি বনাইছিলোঁ, আৰু আৰমানৰ পাপাকো এনেকুৱাকৈ দিলোঁ মাংস। আৰমান মজাকৈ চেনি ৰুটি দি খাই আছে, আলু দিছিলোঁ তাক, আৰু ফ্ৰাই কৰা যিখিনি পকৰীৰ নিচিনা বনাইছিলোঁ সেইখিনি তাক দুপৰীয়া ভাতৰ লগত দিম। এয়া চাইছেনে, আলু ভাজি বনাইছিলোঁ। মোৰ ৰুটিবোৰ অলপ এনেকুৱা ফাটাৰ নিচিনা হৈছে, কেলৈ জানেনে? ৰাতিৰ অলপ দালি আছিলে, মই সেইখিনি মিলাই বনাইছোঁ। গজালি ওলোৱা বুটকেইটা এনেকুৱাকৈ চালাডৰ নিচিনা বনাই দিলোঁ, খাব বুলি কৈছে। তাৰপিছত এয়া চাওক, দুপৰীয়া হ'লেই, দুপৰীয়া মাংস দি ভাত খাই আছে, লোকেল চিকেন। ক'বচোন কেনেকুৱা লাগিছে চাই, চব্জিটো ভাল হৈছেনে নাই। তাৰপিছত এইটো ইভিনিং টাইমৰ হয়, ইভিনিঙত এনেকুৱাকৈ চানা বুটকেইটা এনেকুৱা ফ্ৰাই কৰি লাল চাহৰ লগত আমি খালোঁ। আজি ইমানে, বাই বাই, পুনৰ এটা ভিডিঅ'ত লগ পাম।